আজি আমি এখন বিশেষ সংবাদ মেল দিবলৈ ওলাইছোঁ। NSPC সন্দৰ্ভত আমাৰ যিটো দেউকামুখৰ যিটো নদীবান্ধ প্ৰকল্প উত্তৰ অসমৰ জলবোমা হিচাপে প্ৰচাৰিত হয়, সেই বিষয়ত ক'বলৈ লৈছোঁ। আমাৰ প্ৰেছ মিটটো হ'ল আজি চাওক 2001 চনৰ পৰা ইমান প্ৰতিবাদ হৈ আছে, তথাপিতো NSPC কোনো আমাৰ দল সংগঠনে ইমান প্ৰতিবাদ কৰিছে, তথাপিতো তেওঁলোকৰ কোনো কাণসাৰ এতিয়ালৈকে হোৱা নাই। তেওঁলোকে বনাই আছে, খৰালি বনাই বান, বাৰিষা ভাগে, তেনেদৰে এতিয়া তেওঁলোকে যিখিনি কৰি গৈছে এতিয়ালৈকে সেইখিনি একখিনি গ্ৰহণযোগ্য নহয়। এইখিনি আমি বিৰোধিতা কৰি আছোঁ, অসমৰ জনগণে আগৰ পৰা কৰি আছে। যোনটো বিগ ডেমৰ মাটি তেওঁলোকক যে আগৰ পৰা কোৱা হৈছিলে বনোৱাৰ আগত যে এইটো বিগ ডেমৰ মাটিটো উপযোগী নহয়, সেইটো শিল নহয়, এইটো শিলৰ পাহাৰ নহয়, এইটো মাটিৰ পাহাৰ হয়। আৰু যোনটো খৰালি কালত যদি সেই পানীটো যদি ব্লক কৰি দিয়া হয়, খৰালিও যদি ব্লক কৰি দিয়া হয়, আমাৰ সোৱণশিৰিখন একেবাৰে শুকাই পৰিব। ফলত আমাৰ নদী কাষৰীয়া যিখিনি মানুহ, আমাৰ জনগণ, তেওঁলোকৰ মাছমৰীয়াসকলৰ কোনো বেপাৰ বাণিজ্যৰ পৰা ইত্যাদি কৰি সকলো ফালৰ পৰা বন্ধ হৈ গৈছে। জীৱিকা পথ হেৰাই যাব। ফলত আৰু পানীৰ হাৰটো পানীখিনি বহুত তললৈ গুচি যাব। এতিয়া আমি য'ত 10 ফুট আমি মাটিত পানী পাই আছোঁ, তাত আমাৰ 100 ফুট তলত আমি মাটিত তলত আমি পানী পাবলৈ তেতিয়াহে সক্ষম হ'ম। তললৈ গভীৰতালৈ ইমান শুকাই গৈছে। আৰু এতিয়া যাওক যিটো NSPC যোনটো আমাৰ এতিয়া কাৰেণ্ট উৎপাদন, ইয়াত মানে যোনটো কাৰেণ্টৰ পোষ্ট বনাই আছে, কিবা হৈছে এই বছৰ বা বহুত বছৰ 2-3 বছৰ আগৰ পৰা ইয়াত কোনো গছৰ ফল মূল একো ইত্যাদি একোৱে বস্তু নোহোৱা হৈ গৈছে NSPC প্ৰকল্পটোৰ কাৰণে। যিটো নেকি আমি আগৰ পৰা কৈ আহিছে, সংগঠনৰ ফালৰ পৰা কৈ আহিছে, অসমৰ যিকোনো দল সংগঠনৰ ফালৰ সকলো ফালৰ পৰা তেওঁলোকক জনাই থোৱা আছে। এতিয়া লখিমপুৰত বিশেষকৈ নেপকোৱে যোনটো 405 মেগাৱাট যিটো কাৰেণ্ট উৎপাদন কৰে, সেইটো যদি খুলি দিবলৈ হয়, তেতিয়া লখিমপুৰ আধা অংশ মুহূৰ্ততে ডুবি গুচি যাব, আধা অংশ ডুবি যাব। কিন্তু তেনেকুৱাত NSPC 2005 মেগাৱাট যদি খুলি দিবলৈ হয়, তেতিয়াহ'লে লখিমপুৰ, ধেমাজি বা ইত্যাদি 5খন ডিষ্ট্ৰিক্ট আমাৰ একেবাৰে মাটিৰ তলত ডুব যাব, পানীৰ তলত ডুব যাবগৈ মানে। কিন্তু তথাপিতো ইমানখিনি জনাৰ স্বত্তেও আজি NSPC কৰ্তৃপক্ষই হওক বা অসম চৰকাৰে হওক কোনো কাণ্ডজ্ঞানতাৰ বাবে তেওঁলোকৰ আজিলৈকে আমাৰ উত্তৰ অসমৰ ৰাইজৰ, গোটেই অসমখনৰ ৰাইজৰ হৈ তেওঁলোকক ইমানখিনি কৰাৰ পিছতো প্ৰতিবাদে হওক বা কিবাই হওক, কিন্তু তেওঁলোকে আজিলৈকে সেইখিনি বন্ধ কৰিব সক্ষম হোৱা নাই। কিন্তু আমি প্ৰাক্তন আলফা স্বাধীন সমন্বয়খিনিৰ পৰা আমি স্পষ্টভাৱে জনাই দিছোঁ যে এইটো অতি সোনকালে বন্ধ কৰিব লাগিব, আৰু যদি বন্ধ নকৰে তাৰ আমি আমাৰ প্ৰতিবাদৰ স্থলীটো বেলেগ, আমি প্ৰতিবাদটো কৰিম, বেলেগ ধৰণৰ প্ৰতিবাদ কৰিম। সকলো দল সংগঠন আমাক লগত লাগিব, আমি একেলগে প্ৰতিবাদ কৰিম, আমি একেবাৰে বন্ধ কৰিম। সেইটো বন্ধ হ'বই লাগিব, কাৰণ এইটো NSPC যিটো আপোনাৰ যোনটো NSPC যোনটো বিগ বান, যোনটো NSPC যদি ভাগি যায়, লখিমপুৰ ধেমাজিটো ডুব যাব, 35 মিনিটত আপুনি ডুবি গৈ 100 ফুট ওপৰেদি পানী যাব। 100 ফুট ওপৰেদি পানী গ'লে তেতিয়া কেনেকুৱা এটা পৰিস্থিতি হ'ব উত্তৰ অসমৰ ৰাইজৰ কাৰণে। বিশেষজ্ঞ কমিটি আহিছিলে, তেওঁলোকৰ কমিটি আহি কিনি ইয়াত তেওঁলোকে ছাৰ্ভে কৰিছিলে, কৰাৰ পিছত তেওঁলোকে যিটো ৰিপৰ্ট ৰাজহুৱাভাৱে আজিলৈকে অসম চৰকাৰে ৰাইজৰ ওচৰত নজনালে, আজিকো প্ৰতি তেওঁলোকে জনোৱা নাই এই বিষয়টো। কিন্তু সেইটো তেওঁলোকে কিয় লুকুৱাই দিছে? সেই বিষয়টো ৰাইজক জনাব লাগে যে এইখিনি, কিন্তু সেইখিনি যদি কৰিবলৈ যায় তেতিয়া সেই বানটোৱে নবনিব, তেওঁলোকে কিয় জনাব বিচৰা নাই? আমাক NSPC কৰ্তৃপক্ষটোতো তেতিয়া কি কৰিব? NSPC কৰ্তৃপক্ষ অসমৰ পৰা গুচি যাবগৈ। গুচি যোৱাৰ পিছত তেওঁলোকে একেদিনা গুচি যাব, তাৰপিছত ক্ষতি কাৰ হ'ব? আমাৰ হ'ব। আমি ক'ত থাকিম তেতিয়া? পানীৰ তলত বুৰ যাম, অসমৰ মানুহ পানীৰ তলত। তেতিয়া অসম চৰকাৰে কি কৰিব? কেন্দ্ৰীয় চৰকাৰে কি কৰিব? আৰু অসম চৰকাৰে ইয়াৰ পৰা যোনটো 2005 মিনিটৰ কাৰেণ্ট উৎপাদন কৰিছে, তাত 25%হে আমাৰ 25 মেগাৱাটতে কাৰেণ্ট অসম চৰকাৰে পাব, বাকীখিনিতো চেণ্ট্ৰেলে লৈ যাব, কেন্দ্ৰলৈ গুচি যাব, ক'ৰবালৈ যাব, অসমতো নিদিয়ে। সেই 25% কাৰেণ্ট আমি অসমতে চ'লাৰ ছিষ্টেম কৰি আমি বহুত উৎপাদন কৰিব পাৰোঁ।
নোৱাৰাটো কোনো কাৰণ নাই, ইয়াতে পাওঁ। কিন্তু সেই বস্তুটো ইমানখিনি জনাৰ পিছতো আৰু বিশেষসকলক সকলেও জনাইছে, তাৰপিছতো যে আজিৰ প্ৰতি কিয় বন্ধ কৰিব পৰা নাই অসম চৰকাৰে। তাৰ বাবে আমি প্ৰাক্তন আলফা স্বাধীন ঐক্য মঞ্চৰ ফালৰ পৰা সমন্বয় সমিতিৰ ফালৰ পৰা এটাই অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ প্ৰতি, এইটো অতি সোনকালে বন্ধ হ'ব লাগে। আৰু NSPC কৰ্তৃপক্ষকো আমি জনাইছোঁ যিমান সোনকালে হয় বন্ধ কৰিবলৈ, যদি বন্ধ নকৰে ভৱিষ্যতৰ দিনত আমি তীব্ৰ মানে প্ৰতিবাদ মানে ৰাইজক লৈ কিনি আমি প্ৰতিবাদ কৰিবলৈ ৰাইজৰ ৰাজপথলৈ ওলাই যাম। আৰু আমি যেতিয়া প্ৰতিবাদ কৰিম সেইখিনিত আমি কোনো NSPC বা কিবা আমাৰ প্ৰতিবাদস্থলীটো বেলেগ ধৰণৰ হ'ব, আমি বেলেগ ধৰণে প্ৰতিবাদ কৰিম। তেতিয়া কিন্তু NSPC গেৰুকামুখ কিবা বুলি নাথাকিব, ইয়াত কোনো নাথাকিব, কিন্তু চব যাব লাগিব। আৰু তাতোতকৈ বিশ্বৰ চবতকৈ ডাঙৰ যোনটো বান্ধ গেৰুকামুখৰ NSPCৰ ওপৰত আৰু এটা বনাই আছে চিয়াং নদী, যিটো বনাই আছে সেইটো হ'লেতো সেইটোতো এইটো 2005 মিনিটত বনাইছে, সেইটোতো 7,000 কিবা বনাইছে, বনাব পাৰে তেওঁলোকে, এইটোতো বাঢ়িব কৰিব, সেইটো তেওঁলোকৰ পাৰ্চনেল মেটাৰ। কিন্তু তাতকৈ যে পৃথিৱীৰ বৃহৎ এটা বনাবলৈ গৈছে সেইটোতো আৰু ক্ষতিকাৰক, মাৰাত্মক হয় সেইটো। এই আমাৰ নৰ্থ ইষ্টখনতে বা অসমখনতে এনেকুৱাখিনি বান্ধ বনাই লৈ কিনি অসমৰ মানুহখিনিক, অসমৰ খিলঞ্জীয়া মানুহখিনিক তছনছ হৈ কিনি ভাগি কোনো ইয়াত একোৱেই নাথাকিব অসমত গৈ কিনি। নদী বান্ধে আমাৰ কাল হ'ব। এতিয়া যেনেকৈ বাৰিষা এতিয়া বানপানী হয়, ৰাতি আপোনাৰ পানী এৰি দিয়ে, ৰাতিপুৱালৈ পানী দবাদব পানী হৈ যায়, ক'ত মাথাউৰি ভগে হিচাপ নাই। আৰু খৰালি হ'লেও আপোনাৰ ৰাতি পানী এৰিব, দিনত হ'লে ধৰিব, ছিষ্টেমটো এনেকুৱা হ'লে তাৰ বাবে গছ গছনিবিলাকো মৰি কিনি আমাৰ NSPC যিটো কাষৰীয়া অঞ্চলবিলাক লখিমপুৰ ধেমাজিকে ধৰি ইত্যাদি লখিমপুৰ জিলা গছ গছনি হৈছে, গছ গছনি ফল মূল নোহোৱা হৈ গৈছে, গছ গছনিবিলাকত খেতি বাতিটো নোহোৱা হৈ গৈছে। খেতি বাতিটোতো আগতে যেনেকুৱা খেতিত যেনেকুৱা ছিষ্টেমত খেতি বাতি হয়, এতিয়াতো খেতি বাতি একোৱেই নোহোৱা হৈ গৈছে খেতি। তাৰ বাবে জগৰীয়া কোন? কৃষকেতো আত্মহত্যা এনেকৈ যদি চলিবলৈ হয়, কৃষকে শেষত গৈ আত্মহত্যা কৰিবলৈ বাধ্য হ'ব। তাৰ বাবে আত্মহত্যা কৰাৰ পিছত ইয়াত আহি কিনি কোনোবা এজনে আহি কিনি চকু পানী টুকিলেতো নহ'ব। সেই বস্তুটো আগতীয়াকৈ কৰিব লাগিব, কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব। আৰু অসমৰ আমাৰ ইয়াত যিখিনি চব খিলঞ্জীয়া মানুহ, ইয়াততো কোনো বিদেশী নাই, খিলঞ্জীয়া মানুহখিনিৰ ওপৰতে যদি মৰি গ'লে তেওঁলোকে কি কৰিব তেতিয়া? চকু পানী পিছত টুকিলেতো লাভ নাই, তাৰ আগতেই কৰিব লাগিব। যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি আগতীয়াকৈ চব কৰি ল'ব লাগিব। সেইটো কাৰণে আমাৰ ফালৰ পৰা সকলোলৈ অনুৰোধ, NSPC কৰ্তৃপক্ষলৈও আৰু অসম চৰকাৰলৈ, যে যিমান সোনকালে পাৰে এইটো বন্ধ কৰক। আৰু আমি ইমান বছৰ চালোঁ, ইমান বছৰ হ'ল, ইমানৰ জীয়াতু ভুগি থাকিব নোৱাৰে অসমৰ ৰাইজে, বহুত কষ্ট পাইছে। এইখিনি কেতিয়াও আমি হ'ব দিব নোৱাৰোঁ। সেইটো কাৰণে সকলো ৰাইজ আহক, দল সংগঠনো একগোট হৈ কিনি তীব্ৰ আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। তাৰ বাবে পিছত জগৰীয়া প্ৰাক্তন আলফা স্বাধীন সমন্বয়ক নহয়, এইটো আমি স্পষ্টভাৱে আজি জনাই দিছোঁ।